সুপ্ৰভাত জনাইছোঁ সকলোকে। আজি বতৰটো দেখিছে নহয়, আমাৰ ফালে সেমেকি আছে আৰু অলপ অলপ বৰষুণ দি আছে। কালিৰ পৰা বতৰটো অলপ ঠাণ্ডা আৰু এতিয়া 9 মান বাজিছে। মই ঘৰৰ কাম বন কৰি মেলি বিচনা পাতি এতিয়া আকৌ পাৰি লৈছোঁ। আজি অলপ ভালো লাগিছে যিহেতু বতৰটো ঠাণ্ডা। এইকেইদিন যিহে গৰম, ৰাতিপুৱা একো কৰিবই নোৱাৰি। আৰু এইফালে চোফাবিলাক অলপ লেতেৰা হৈ আছে। ড্ৰয়িং ৰুমটোত বহুত ধূলি হয়, সেইবাবে অলপ চাফ চিকুণ কৰি লৈছোঁ। চাফ চিকুণ কৰি হোৱাৰ পাছত যাম বাৰীলৈ। অলপ চব্জি ছিঙিব আছে, কি ছিঙো আপোনালোককো দেখাম। আমাৰ যিহেতু ঘৰৰ লগত বাৰী নাই, অকণমান আঁতৰত আছে, তালৈ যাম। মোৰ কাম কৰি হৈছে আৰু গৈ ল'ম, গৈ বাৰীত দেখাই আছোঁ। আৰু বাৰী আহিলোঁ। বাৰীখনত আছে, দেউতাই খেতি কৰিছে। এতিয়া মই অলপ ভেন্দি ছিঙি লৈছোঁ আৰু ছাইডত অলপ তামোল পুলি লগাইছে। ভাত কেৰেলা আছে অলপ, তাৰপিছত আছে তিয়ঁহ, দাংবডি, কচু, আদা, হালধি চববোৰে আছে। আৰু বাৰী আহি পাইছোঁ, অলপ বৰষুণ দিছে, আপোনালোকে দেখিছেই নহয়। সেইবাবে সকলোবোৰ দেখুৱাটো সম্ভৱ নহয় আপোনালোকক। আমাৰ চব্জি খেতি বাৰীখন এদিন দেখাম বাৰু। এতিয়া কিনো ছিঙো সেয়াকে দেখাইছোঁ। ভাত কেৰেলা লাগি আছিলে দুটামান, তাৰো ছিঙি লৈছোঁ। আৰু কচু যিহেতু ৰুই থৈছে দেউতাই, তাৰো অলপ ডাল কচু ছিঙি নিম, পাতত দিম বুলি ভাবিছোঁ। আৰু ভোট জলকীয়া বহুত লাগিলে এইবাৰ, তাৰো দুটামান গছ মৰিছে আৰু ছিঙি লৈছোঁ। সেয়া দেখিছে নহয়, হালধি খেতি বহুত ধুনীয়া হৈছে। আৰু এইবিলাক হৈছে কচু ৰুইছে। কচু ময়ে আনি দিছিলোঁ দেউতাক ঘৰৰ পৰা। সেয়া দেউতাই লগালে, এতিয়া খাব পৰাই হ'ব আৰু, খন্দা নাই, খান্দিব। মই অলপ ডাল কচু বুটলি লৈছোঁ পাতত দি খাবৰ বাবে। আজি গোটেই বাৰীখন আপোনালোকক দেখুওৱা নহ'ব, পাছে পৰে আকৌ বেলেগ এদিনাখন দেখাম। আৰু এইবিলাক দেখিছে চিয়ালো লাগি আছে, বহুতকেইটা খালোঁ। আৰু দেউতাই অমিতা খেতিও কৰিছে, পাছে পৰে এদিন আপোনালোকক দেখাম। আজি ভিডিঅ'টো সামৰিছোঁ ইয়াতে। অলপ অলপকৈ বৰষুণটো ডাঙৰকৈহে আহিছে, সেইবাবে ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ।